লাহৰি গগনা ঐ গগনা কিহেৰে গগনা কিহেৰে বাম ঐ দুফালে ফালে হালা চয়া গলি বাঁহৰে ঐ লাহৰি গগনা ঐ লাহৰি গগনা ঐ গগনা কিহেৰে গগনা কিহেৰে বাম ঐ দুফালে দুচতি ঐ মাজতে চতি ঐ মাজতে এচতি ঐ উশাহৰে টিপতে উশাহৰে টিপতে গগনা কিহেৰে পাওঁ ঐ দুফালে দুচতি মাজতে চতি ঐ মাজতে এচতি ঐ লাহে লাহে উশাহ গলি বাঁহৰে ঐ লাহৰি গগনা ঐ লাহৰি গগনা ঐ গগনা কিহেৰে গগনা কিহেৰে পাওঁ এইফালে ডিস্কো এই ডিস্কো ছেকেণ্ড বাকিত মনি তাক 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 কিকাও কিকাও কাও কিকাও ঘেনচাক কিকাও কিকাও তাক 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 কিকাও কিকাও সেইটোৱে দুবাৰ বজাল অসুবিধা যেহেতু বিহুৰ বতৰ গতিকে সাংস্কৃতিক দিশতে আমি অকণমান প্ৰচেষ্টা লৈছিলোঁ আৰু আমি তিনিদিনীয়াকৈ হ'লেও আমাৰ ফালৰ পৰা বিহু কৰ্মশালা এটি আয়োজনৰ কাৰণে প্ৰচেষ্টা লৈছিলোঁ য'ত আমাৰ ছাত্ৰ ছাত্ৰী মুঠ 150গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে আৰু তাৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ছাত্ৰীসকলক আমি নিশ্চয়কৈ আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা সংস্কৃতিৰ দিশত অকণমান অগ্ৰসৰ হ'বলৈ আগবঢ়াই দিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আগতীয়াকৈ আমাৰ ৰঙালী বিহুক আদৰিবলৈ যি বিহু নৃত্য কৰ্মশালা আয়োজন কৰিছে দূৰৰ পৰা আহি পেলাই সমবেত হৈছে সকলো শিল্পীকে মই শুভেচ্ছা জনাইছোঁ আৰু আহি থকা দিনত ৰঙালী বিহুৰ জৰিয়তে এই নৃত্য পৰিৱেশন কৰি যাতে আমাৰ মনত ৰঙৰ উৎসাহ যোগাব পাৰে তাৰে কামনা কৰিছোঁ। উদ্যোক্তাক ধন্যবাদ জনাইছোঁ। আহি থকা দিনত যাতে বিদ্যাৰ্থী পৰিষদৰ সহযোগত যি ৰঙালী বিহুৰ কৰ্মশালা আয়োজন কৰিছে অসমৰ আন ঠাইতো যাতে এনেকুৱা কৰ্মশালা আয়োজন কৰি আমাৰ শিল্পীসকলক উৎসাহিত কৰে তাৰে মই কামনা কৰিছোঁ। ইয়াৰ পিছত যাবা দেই দিঘেন দাও চাক জুম চাক ঢিলপিছ আমি যাওঁ চাক জুম চাক